হয় হয় মেঘেন্দা হয় ভাল লাগিছে নে মোক ধুনীয়া ধুনীয়া থৌকা থৌকা আপি মাখানে দেখোন স্কুটিং কৰিছে আৰু মোক কৰবা আছে তই কলা পেৰা হা তই কৰবা আহিছা আৰু তোমাৰ ৰিজাল্টৰ বিষয়ে অকণ কৈ দিয়া চাৰিখন মই লেট্ৰা কৰি দিছো মই মোটি আছিল নেকি মানে অলপ পাহৰি গৈছো যোৱা বছৰে মেট্ৰিক দিছে স্বাগতম জনাইছোঁ বিগ ব্ৰেকিং নিউজলৈ আজি কেইদিনমান আগতে HLC ৰিজাল্ট দিছিলে আৰু তাৰে সন্ধান লৈ আমাৰ ৰিপৰ্টাৰ আজি উপস্থিত আছে এখন অচিনাকি গাঁৱত আমি পোনে পোনে আমাৰ ৰিপৰ্টাৰৰ কাষলৈ যাবলৈ বিচাৰিছোঁ হয় 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 বগামাখানি হয় শুনি আছোঁ কোৱা তুমি হয় হয় মেঘেন্দা হয় ভাল লাগিছে নে মোক হৈছে তুমি ৰিপৰ্টিং কৰা প্ৰথমে তুমি ৰিপৰ্টিং কৰা হয় নমস্কাৰ মোৰ নাম বগামাখানি বেছি হাই হৈ গৈছে নেকি চৰি হয় হয় মই আজি উপস্থিত আছোঁ এখন অচিনাকি গাঁৱত মই প্ৰথমে আমাৰ এই ভাইটিজন কাষতে আছে ৰৈ আছে তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ হয় ভাইটি তুমি এইবাৰ কিমান পাৰ্চেণ্ট লৈ পাছ কৰিছা আৰু তোমাৰ নামটো সম্পূৰ্ণ নামটো জনাই দিবা হেল্ল' এই আমাৰ তাতে খানা আছে আহিবি এই 5 বছৰ নহয় খানা আছে আহিবি এই ৰম এই কিবা এই ৰিপৰ্ট কৰিব পাইছোঁ বৰ্তমানে ইণ্টাৰভিউটো দি লওঁ ফোন কৰি আছোঁ কওকচোন তুমি এইবাৰ কিমান পাৰ্চেণ্ট লৈ পাছ কৰিছা আৰু তোমাৰ নামটো সম্পূৰ্ণ নামটো জনাই দিবা হেৰি মোৰ নাম শগুন বেটচেলাৰ মই 31% লৈ পাছ কৰিছোঁ এইবাৰ হয় মাত্ৰ 31% লৈ কিনে পাছ কৰিছা তুমি ভাইটি বেলেগেতো 91, 95 তেনেকুৱা পাৰ্চেণ্ট লৈ পাছ কৰে তুমি ইমান কম নম্বৰ লৈ পাছ কৰিছা যে কিয় শুনক প্ৰথমে কওঁ মই যে এক্সাম আপুনি দিয়া নাই মই দিছোঁ ঠিক আছে আৰু ছেকেণ্ড কথা হ'ল বেলেগৰ কথা মূৰত কিয় কৈ আছে হা বেলেগৰ দেখোন ধুনীয়া ধুনীয়া থৌকা থৌকা আপি মাখানে দেখোন স্কুটিং কৰিছে আৰু মোক কৰবা আছে তই কলা পেৰা হা তই কৰবা আহিছা তুমি কি ক'লা মই কি কলা পেৰা হা কলা পেৰা ইমান বেয়াকৈ অপমান কৰিছা মোক ৰিপৰ্টাৰ এজনক শুনক একো বেয়াকৈ কোৱা নাই ঠিক আছে এতকৈ যদি বয়া মাত শুনবা ইচ্ছা নাই মেলো এই কেমেৰা বন্ধ কৰ কেমেৰা বন্ধ কৰ বেলেগ হয় দৰ্শক আমাৰ প্ৰথম ছাত্ৰজনৰ ভাষ্য শুনিলে তেওঁৰ আমি উচ্চত কামনা কৰিছোঁ তোমাৰ নামটো আৰু তোমাৰ ৰিজাল্টৰ বিষয়ে অকণ কৈ দিয়া হ'ব ভাইটি কান্দিব নালাগে আচলতে মানে এওঁ আজি এয়া যিটো চকুপানী লৈছে এইটো দুখৰ নহয় এইটো আচলতে সুখৰ চকুপানী তেওঁ মানে আজি সুখতেই মানে বহুত মানে বেছিয়ে সুখ পাই গৈছে মানে বহুত ভালকৈ পাছ কৰিছে সেইকাৰণে মানে চকুপানী ওলাই গৈছে তোৰ কি মাথা নষ্ট হৈছে নেকি হয় দৰ্শক আচলতে এই ভাইটিজন লাগাতকৈ বেছিকৈ আৱেগ হৈ পৰিছে ভাইটি কান্দিব নালাগে অকণমান কৈ দিয়া মই মানে হয় দৰ্শক এওঁ মানে আচলতে মানে আৱেগত ভুগি আছেতো সেইকাৰণে মানে এওঁ ক'ব খুজিছে যে এই চাৰিখনত লেতেৰা ঘণ্টা মই লেতেৰা মাৰা নাই তেনেহ'লে কি চাৰিখন মই লেতেৰা কৰি দিছোঁ মই লেতেৰা মানে চাৰিখনত ফেল বাকী দুখনত এখনত 32 এখনত 35 নম্বৰ লৈ পাছ কৰিছোঁ কিন্তু মনত আছে ভাইটি মন বেয়া কৰিব একো নাই তুমি এইবাৰ যি হৈছে একো বেয়া হ'ব নালাগে তুমি অহা বছৰ এটা কাম কৰিবা এই বছৰ তুমি ব্ৰাহ্মী শাকত জুচ খাবা খাই লৈ অহাবাৰ ভালকৈ পৰীক্ষা দিবা এই কালা ফাটা
তই মোক এই ব্ৰাহ্মীয়ে কৈ মাৰিব খুজিছা হা ইকাতো কতে চাওঁ হে মৰণ নহয় পলো আচলতে মানে য'ত য'ত ৰিপৰ্ট কৰি আছোঁ চবফালে মানে অলপ ভালৰে মোক দেখা পাই আছোঁ এইবাৰ আমি এই ভণ্টিজনীৰ কাষলৈ যাব বিচাৰিছিলোঁ ভণ্টি তোমাৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হৈছে মই মানে ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰিছিলোঁ যোৱা বছৰতে মানে মই মানে ক'ব গ'লে মানে মই বহুত ভাল নম্বৰ লৈ পাছ কৰিছোঁ মই বহুত সুখী সঁচা কৰি কৈছোঁ আৰু বহুত কষ্ট কৰি পঢ়িছিলোঁ আচলতে মই হয় ভণ্টি মানে এইবাৰ দিয়া নাই যোৱা বছৰতে মেট্ৰিক দিছিলে ফাৰ্ষ্ট ডিভিজনেল পাছ কৰা বুলি কৈছে যিয়ে নহওক ভণ্টিক আমি এনেই দুটামান প্ৰশ্নই সুধোঁ যিহেতুকে আৰু আহিছোঁ আৰু এই ভণ্টি অসমৰ জাতীয় সংগীতটোৰ নাম কি জাতীয় সংগীতটোৰ নাম নাজানো নাজানে তেনেহ'লে তুমি মহাত্মা গান্ধীৰ ফুল নামটো কৈ দিয়া মহাত্মা গান্ধীৰ ফুল নামটো মহাত্মা গান্ধীৰ নামটো জানিছিলোঁ ৰ'ব নাজানো দিয়ক অসমৰ মুখ্যমন্ত্ৰীৰ নামটোতো জানা নিশ্চয় সেইটোকে কৈ দিয়া কি ক'লে অসমৰ মুখ্যমন্ত্ৰীৰ নামটো সুধিছোঁ অসমৰ চৰকাৰ মুখ্যমন্ত্ৰীৰ নাম মোদী আছিল নেকি মানে অলপ পাহৰি গৈছোঁ যোৱা বছৰে মেট্ৰিক দিলোঁ যে পাহৰি গৈছোঁ আচলতে সেইটো নহয় মাইনা নহয় নেকি নাজানো দিয়ক হ'ব দিয়ক পিছত আহিব দিয়ক আৰু যে মুখত চাইছিলোঁ